নমস্কাৰ, দেৱজ্যোতি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি টপিকটো হৈছে যে আজি মানে আমাৰ ঘৰত সকাম আছে। মই এতিয়া বৰ্তমান আইতাহঁতৰ ঘৰত আছোঁ আৰু আইতাহঁতৰ ঘৰত আজি বছৰীয়া সকাম আছে মানে। আৰু আমাৰনো নীতি নিয়মবোৰ কেনেকুৱা তাকে আপোনালোকক আজি দেখাম। ব'লক আমি ব্লগটো ষ্টাৰ্ট কৰোঁ। আমাৰ ইয়াত দুদু আইতাহঁতি পালেহি। ইয়াত কলপাত কাটিছে আইতাই, এইফালে দুদু আইতাহঁতি বহি আছে। ৰান্ধনী আইতা আমাৰ পাইছেহি আৰু আমাৰ ইয়াত ৰান্ধনী দেখাম আপোনালোকক। আমাৰ ইয়াত পেহী ৰান্ধনীত লাগি আছে আৰু মেইন পাত কৰিছে হেনো। আৰু এইফালে দেখিছে চব্জি তব্জি, আৰু এইফালে নেমু টেঙা, এইফালে কি হয়তো কোমোৰা, পিঁয়াজ, কোমোৰা, এইফালে বাঁহগাজ, এইফালে আলু, এইবিলাক তৈয়াৰ কৰা হৈছে আজি সকামৰ কাৰণে। আৰু এইফালে জ্বলি আছে, ভাত বনাইছে, দালি আৰু ভাত পাতিছে হেনো। আৰু এইফালে পচলা, আৰু এইফালে দেখিছে আপোনালোকে ৰস আৰু সকামত দিব। এইবিলাকে আমাৰ আৰু নিয়ম নীতিত মানে সকামত যিবিলাক দিয়ে। আমাৰ এই ভাইটিকেইটাৰ লগত চিনাকি কৰি দিছোঁ। আমাৰ এইটো ওচৰৰ ল'ৰাই, নামটো কৈ দিয়া ভাইটি। নমস্কাৰ, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তুমি কৈ দিয়া। তুমি একো আমাৰ পেহী লোৱা হয়, এই দুটা, এইটো মোৰ দাদাই লোৱা। সিহঁতৰ ভাল ন? ঠিক আছে, আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। ভকতে বহিছে, কিবা নিয়ম কৰিছে। ভকতসকলে সেৱা লৈছে, সেৱা দিছে মানুহ। গোপিনীসকল সেৱা কাঢ়িছে ভকত বৈষ্ণৱ। খুব এটা ধুনীয়া অনুষ্ঠান, মানে সকাম আৰু। মানুহবোৰে সেৱা কাঢ়িছে। এয়া মানুহক থাল ঘূৰাইছে। এইবিলাক আপোনালোকে দেখিব পাইছে। এয়া আমাৰ দুদু। এইবাৰ থাল খাইছে। কি কৈছে? কি ভকতে নাম লৈছে।
আপোনালোকক মই দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। মই হাততালি মাৰিছে ৰাইসকলে। খুব এটা সুন্দৰ পৰিৱেশ ইয়াত আছে আৰু আপোনালোকে ভিডিঅ'টো চাব। ভকতবোৰে খাইছে। আমাৰ এই গোপিনীসকলে খাইছে। মানুহবোৰে ভাত খাইছে। আৰু ইয়াতো দিছে ভাত। ভাত খাইছ ন পুৰা দে। এইখিনি আছিলে আমাৰ ঘৰৰ ৰীতি নিয়ম, অসমীয়া সমাজৰ ৰীতি নিয়ম হয় এইবোৰ। আৰু আপোনালোকক দেখাবৰ কাৰণে মই চেষ্টা কৰিলোঁ। আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে ভিডিঅ'টো। আৰু ভিডিঅ'টো ইমানতে সামৰণি আৰু বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক।